শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 577 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে আয়োজন কৰা বীৰ লাচিত সেনাৰ সভাপতি সম্পাদক বহুজনলৈ সেৱা কৰিছোঁ। প্ৰাথমিক শাখাৰ সভাপতি সম্পাদকে প্ৰমুখ কৰি আদৰণি সমিতি সভাপতি সম্পাদক মোৰ সন্মুখত আসন অলংকৃত কৰা পিতৃতুল্য প্ৰভুমস্তলৈ সেৱা কৰিছোঁ। জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ আই মাতৃ সমস্ত লগতে পাঠৰ আসন অলংকৃত কৰা প্ৰভুজনলৈ সেৱা কৰিছোঁ। আমাৰ লগত একেলগে সহপাঠী হৈ অহা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখা অন্তৰ্গত উত্তৰ আঞ্চলিক শাখাৰ সহ সম্পাদক সন্মানীয় জিতেন গগৈ প্ৰভুজনলৈ সেৱা কৰিছোঁ। লগতে আমাক আপোনালোকৰ এই অঞ্চললৈ আমাৰ প্ৰতিপুৰা প্ৰভুজনাই লগতে আহিছে। আমাৰ ইতিমধ্যে ওচৰে আৰু প্ৰায় ফোন মাৰি থাকে তেখেতে। এই অনুষ্ঠান বুলি নহয়, প্ৰায় অনুষ্ঠানবিলাকলৈ ফোনতে মাৰি থাকে তেখেতে। আমি তেওঁলৈ সেৱা নিবেদন কৰিছোঁ। খন্তেক আগতে আমি শেষত পাইছোঁহি। এই ভকত বৈষ্ণৱৰ লগত নাম আধৰা আমাৰ সঁচাকৈ বৰ ভাল লাগিলে নাম খাই। আমি শেষৰ কীৰ্তন ভাগ গাই থাকোঁতে পাইছোঁহি। ইমান বয়োবৃদ্ধ বহুজনে ইমান সুন্দৰভাৱে সুৰ টানিছে। আমি সঁচাকৈ তেখেতলৈ আমাৰ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আৰু লগতে বৰগীত পৰিৱেশন কৰা আইগৰাকী, যুৱতীগৰাকী আৰু লগতে দিহানাম দল দিলে সেৱা নিবেদন কৰিছোঁ। ইতিমধ্যে আমি খন্তেক আগতে প্ৰদৰ্শন কৰা গোলাঘাট কৃষ্ণ তিতাবৰ জিলা শাখাৰ আই মাতৃ সমস্তই দিহানাম পৰিৱেশন কৰিলে ইমান সুন্দৰভাৱে। আমি তেওঁলৈ সমস্তলৈ সেৱা নিবেদন কৰি আমি ইয়াত বহি থকা কণ কণ মইনামণি যুৱক যুৱতী সমস্তলৈ সেৱা নিবেদন কৰিছোঁ। বিশেষকৈ ভাগৱতৰ আপোনালোকৰ আগত জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠৰ আগত আমি ভাগৱতৰ কথা আমাৰ ক'বলৈ আমাৰ সেই জ্ঞানৰ নমুনা নাই। তথাপিতো আপোনালোকক দৰ্শন কৰিবৰ কাৰণেহে ইয়াত আমি উপস্থিত হৈছোঁ। তথাপিতো গুৰুজনাৰ যি অমূল্য সৃষ্টি বাদ্য গীত গীত এইবিলাক ইয়াত প্ৰদৰ্শন হৈছে। যিজন নাৰায়ণে আপোনাৰ মায়া বিস্তাৰ কৰি এই বিনন্দীয়া বিশ্ব সৃষ্টি কৰিলে, সনক সনন্দ মুনিয়ে যিজনা মহিমা জানি কোনো কালে অন্তৰ কৰিব নোৱাৰে, যিজন সমস্ত পালনকৰ্তা চতুৰণ ব্ৰহ্মা মহাযোগী শিৱ আৰু সুৰপতি ইন্দ্ৰই যাৰ চৰণত অহনিকে সেৱা কৰি আছে, সেইজন পৰম ব্ৰহ্মই কলিত মনুষ্য আকৃতি ধাৰণ কৰি শংকৰদেৱৰ ৰূপে প্ৰকাশ হৈছে। দাপৰ যুগত দৈৱকী নন্দন কলিত কুটুম্ব ঘৰে, কৃষ্ণে শংকৰ নামত ধৰিয়া জগত উদ্ধাৰ কৰে। প্ৰভুভগত বৈকুণ্ঠৰ পয়নৰ পাছত পৃথিৱীত মহাভাৱত তাণ্ডৱ লীলা আৰম্ভ হ'ল। ধ্বজ বজ্ৰ পংকজ অংকুশ চিহ্নত কৃষ্ণ স্পৰ্শৱতী হৈ বসুমতী বিধৱা হ'ল। সেইকাৰণে গুৰুচৰিত্ৰত কৈছে, পূৰ্বকালে ইটো ৰাইজে নাচিলে ভকতি, নানা দেৱ পূজা মাত্ৰ আচৰে সপতি। নানা দেৱ পূজয়ক ৰয় বলিদান, শংখ সাগৰ মহিষ গাতে অসংখ্য প্ৰমাণ।
লোকতল গলে কলি পাপৰ সাগৰ কি পাময় কৃষ্ণে চিন্তা কৰিবই উঠত ইটো লোক কৰি দেহ মস্তে উদ্ধাৰ শংকৰ মাধৱ ৰূপে ভৈলা অৱতাৰ। যেতিয়া গোটেই পৃথিৱীৰ পাপচন্ন হ'ল, মানুহে স্বাৰ্থৰ কাৰণে বিভিন্ন দেৱ দেৱীৰ ওচৰত পশু পক্ষী বাদেও নৰহত্যা কৰিবলৈ ধৰিলে। কেৱল ভোগবিলাসত উন্নত হৈ ধনং দেহি পুত্ৰং দেহি ভাজ্যং মনোৰমা দেহি সুখং দেহি, ইয়াতেই লোক সমাজ ব্যস্ত হৈ পৰিল। ধৰণী কম্পিত হ'ল। বসুমতী দুখমোচনৰ কাৰণে প্ৰভু ভগৱন্ত নিজেই বৈকুণ্ঠ এৰি মৰ্ত্যধামলৈ আহিব লগা হ'ল। সেই হৈছে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আবিৰ্ভাৱ। তেৰাই যিদিনা তেওঁ বৈকুণ্ঠত যাবলৈ ওলাইছিল, সেইদিনা তেওঁ আতুৰ হৈ মহাপুৰুষ মাধৱদেৱে সুধিছিলে, কৃপালু গুৰুদেৱ, আপোনাসৱৰ থাকোঁতেই এই পৃথিৱীৰ পোহৰ কৰিবলৈ টান, আপোনাসৱৰ অবিহনে মই কেনেকৈ ধৰ্ম ৰাজ্যভাৰ অৰ্পণ কৰিম? তেতিয়া কি বুলি কৈছিলে গুৰুজনাই? তুমি চিন্তা নকৰিবা, শুনিও মাধৱ মোৰ থাকিবাৰ থান কীৰ্তনত সম মোৰ মোতিৰ সমান নিপুণে মুহুক গুৰু যিজনে ভুলয় কীৰ্তনত সম পুথি থাকয় যথাত কীৰ্তনত সম পুথি থাকয় যথাত সাক্ষাৎ মাধৱ মই থাকিব তথাত। সেইকাৰণে কীৰ্তন আৰু দশম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মূৰ্তি স্বৰূপ। তেতিয়া গুৰুজনাই পুনৰ ক'লে যে আমি থাকিলে নহ'ব, বেলেগ তুমিও থাকিব লাগিব। বোলে কেনেকৈ থাকিম? ঘোষা নামে শাস্ত্ৰখনি তুমিও লিখিবা, ৰত্নাৱলী ঘোষা মধ্যে তুমিও থাকিবা। ঘোষা আৰু ৰত্নাৱলীত মহাপুৰুষ মাধৱদেৱৰ মূৰ্তি স্বৰূপ। গুৰুদেৱ নাম ভগত এই চাৰি বস্তুৰ তত্ত্ব ভিত্তিতহে কীৰ্তন দশম ঘোষা ৰত্নাৱলী এই চাৰি পুথি শাস্ত্ৰ গুৰু দুজনাই ৰচনা কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বিভিন্ন কঠোৰ সংগ্ৰাম কৰি এখন হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল। আৰু সেই ধৰ্মক মহাপুৰুষ মাধৱদেৱে কি বুলি কৈছে? ৰাজাগৰ প্ৰকাশ, অৰ্থাৎ সকলো ধৰ্মৰ ওপৰত ৰজা ধৰ্ম। এই হৈছে শংকৰদেৱৰ মূৰ্তি স্বৰূপ। আজি তাৰ 577 সংখ্যক এই জন্ম জয়ন্তীত আপোনাসৱে যি ইয়াত প্ৰদৰ্শন কৰিলে, খোল নৃত্য বাদ্য নাম প্ৰসংগ, এইবিলাক যিবিলাক প্ৰদৰ্শন কৰিলে আপোনাসৱৰ জীৱন ধন্য হৈছে। কাৰণ ভাগৱতে কৈছে, যিমানেই অক্ষয় যিমানেই কৃষ্ণক দিয়ে সিহিকে অক্ষয়, ইহাক নিবাক একোজনে নাপাওঁ। আনৰ কৰ্মে লগাইলে যতেক ভিউ পিঠা, জনমো পিঠা হৈ নুশুনয় কৃষ্ণ কথা। কৃষ্ণ কথা নুশুনাকৈ যদি জীৱনটো অতিক্ৰম কৰি যায়, সেইটো হেনো বৃথাজনক। সেইকাৰণে আমি কৃষ্ণৰ কাৰণে জন্মটো লগাব লাগে। কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, পৃথিৱীত মই এনেকুৱা এটা আখৰ সৃষ্টি কৰা নাই যিটো কোনো মন্ত্ৰৰ কাৰণে অনুপযুক্ত। মই পৃথিৱীত এনেকুৱা জোপা বৃক্ষৰ দৰে কোৱা নাই যিজোপা শিপা ঔষধৰ কাৰণে অনুপযুক্ত। আৰু মই পৃথিৱীত এনেকুৱা এজন মানুহ সৃষ্টি কৰা নাই যিজন কোনো গুণৰ অনুপযুক্ত। অৰ্থাৎ কৰ্মফলে আমাক
কিবা নহয় কিবা গুণ আৰু প্ৰতিভা প্ৰভু ভগৱন্তই প্ৰত্যেককে দি পঠিয়াইছে। প্ৰভু ভগৱন্তই দি পঠিয়া প্ৰতিভাটো যদি আজিৰ দৰে পৰিৱেশলৈ আহি সাধুসমূহলৈ আহি শাস্ত্ৰৰ উপদেশৰ দ্বাৰা মহাপুৰুষৰ বাণী দ্বাৰা তাক যদি পৰিশোধন কৰি প্ৰভু ভগৱন্ত কৰ্মত যদি লগাব পাৰোঁ, তেতিয়াহ'লে ভগৱন্তই কি বুলি কৈছে যে মোৰ কাৰণে যি দিব সি কিবা পাই থাকিব। আজি উদ্যোক্তাসকলে দিছে, সেৱকীসকলে দিছে যে কৃষ্ণ কৰ্ম এইটোৱেই, যিটো কৰ্ম কৰিলে তৃণমূল ব্যক্তি বিশেষৰ পৰা নিখিল জগতৰ কল্যাণ সাধন হয়। আত্মাকে ধৰি নিখিল কৰ্ম আমি যিকণ সময় লগাম শাৰীৰিক মানসিক ভৌতিক আৰ্থিক, এইকণহে আমাৰ অক্ষয় পুণ্য, এইকণহে আমি পৰকালৈ যাওঁতে লৈ যাম। এতিয়া প্ৰাৰব্ধ কালৰ পৰা লৈ হোৱাখিনিয়ে আমি ভোগ কৰি আছোঁ, চব ইয়াতে এৰি থৈ যাব লাগিব। পুত্ৰ ভাইজা ঐশ্বৰ্য থাকিব ঐত পৰি, পাপ পুণ্য ধুই যাব লগত তৰি। দুটা বস্তু কিন্তু যাব, হয় পাপ নহয় পুণ্য। সেইকাৰণে পাৰ্থিৱ যাৱতীয় যিমান বস্তু আমি চব ইয়াতে এৰি থৈ যাব লাগিব। আজি যিকণ কৰ্ম শাৰীৰিক মানসিক ভৌতিক আৰ্থিক, এইকণহে আমাৰ পৰকালৰ বিধ। এই বিধটোৱে আমাক ইহকালত শান্তি দিব। জীৱগতি আছে, হয় ঊৰ্ধ্বগতি নহয় অধোগতি। মৃত্যুৰ কা আছে, দেহৰ শেষ, দেহৰ শেষ, ধৰ্ম জন্ম মৰম। এই কথাটো আমি প্ৰত্যেকে উপলব্ধি কৰিব লাগিব যে আমি 84 লক্ষ জুনিত অতিবাহিত কৰি আমি মনুষ্য জন্মটো লাভ কৰিছোঁ। 20 লক্ষ স্থাৱৰ জনিত আমি গছ গছনিত 20 লাখ বাৰ আমি জন্ম লাভ কৰি আহিছোঁ। 9 লক্ষ জলস্ব জনিত মাছ কাছত আমি 9 লাখ বাৰ অতিক্ৰম কৰি আহিছোঁ। 11 লক্ষ কিমি আমি পোক পৰুৱাত 11 লাখ বাৰ অতিক্ৰম কৰি আহিছোঁ। 30 লক্ষ পশুজনিত বাঘ সিংহত আমি 30 লাখ বাৰ অতিক্ৰম কৰি আহিছোঁ। চৰাইজনিত 10 লক্ষ, 4 লক্ষ বান্দৰ, তাৰপিছতে আমি মানুহ জন্ম লাভ কৰিছোঁ। কিন্তু গীতাত কৃষ্ণই অৰ্জুনক কৈছে যে অসংখ্য জীৱ আছে সংসাৰৰ ভিতৰতে, মনুষ্যে ভজে আনে ভজিবে নাপাৱে। যদিও মই অসংখ্য জীৱ সৃষ্টি কৰিছোঁ, মোক ভজিব পৰা শক্তিটো কেৱল মানুহৰে আছে। সেইকা বুলি অৰ্জুন চব মানুহে নোৱাৰে বুলি কৈছে। মনুষ্য সহস্ৰ মধ্যে পুণ্য আছে যাৰ, সেয়েহে ভজিয়া যত্ন কৰি আমাৰ। যে মনুষ্যৰ ভিতৰত যাৰ বেছি পুণ্য আছে তেওঁহে মোক ভজিব পাৰে। সেইকাৰণে ভাগৱতত কৈছে জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজুৰন্তে নাম নাহে তাহাৰ মুখত, নলৱে সন্তৰ সংগ সিকাৰণে ৰঙ, জানিবা সেই নিজ পৰম পাখণ্ড। সেইজনে কেতিয়াও সাধুলৈ আহিব নোৱাৰে। যিজন জন্মে জন্মে পাপৰ হাঁ কৰি আছে, পাপত ডুব কৰি আছে, তেওঁ কোনোদিন এই সাধুলৈ আহিব নোৱাৰে। সেইকাৰণে কৈছে সাধু ৰঙ নাহিকে প্ৰবন্ধ, সিটো পাতকি নাই ভকতিৰ গ্ৰন্থ। এতিয়া কোনজনে পাৰিব? জন্মে জন্মে যিটো আৰা ধি আছে হৰি, তাহাৰ মুখত নাম আহে হৰ হৰি। যিজনে জন্মান্তৰে ঈশ্বৰৰ নাম লৈ আছে, তেওঁহে সদায় অহনিশে মুখত ঈশ্বৰৰ নাম আহিব পাৰে। সেইকাৰণে আমি কোনে যে সেৱাভাগ কৰোঁতে সেই আজন্মৰ সেৱাস্থলী ব্ৰহ্মস্থল। তাৰমানে আপোনালোকক আজি পোৱা নহয়, আমি আগৰ জন্মটো পাইছিলোঁ। সেইকাৰণে আমি আজন্ম সেৱাস্থলী ব্ৰহ্মস্থল।
আগতে আমাৰ লিখা আছিল, আমি আগতে আপোনালোকক লগ পাইছোঁ। সেইকাৰণে আমি যেনেকৈ যোৱা বছৰ খেতি কৰা ধানহে আমি খাই আছোঁ, এই বছৰ যি বছৰ খেতি কৰিলোঁ, খেতি কৰি যোৱা ধান আমি কেতিয়া খাম? এই অহা বছৰতে খাম। গতিকে আমি পূৰ্বজন্মত আমি পুণ্য ফলতহে আমি ইয়াত তাৰ পুণ্যৰ ভাগি হৈহে আমি ইয়াত উপস্থিত হ'ব পাৰিছোঁ, আজি সাধুমলৈ আহিব পাৰিছোঁ। গতিকে সেইকাৰণে আমি ঈশ্বৰৰ নাম অহৰ্নিশে সততে ল'ব লাগিব। এতিয়া আমি ভাগৱতলৈ আহিছোঁ। এতিয়া শ্ৰীমদ ভাগৱত প্ৰথমতে আমি জানিব লাগিব, কাৰণ ইয়াত বিশেষকৈ আমাৰ জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ সমাজে ভাগৱতৰ কথা সম্পূৰ্ণ জানে। তথাপিতো আজি যুৱক যুৱতীসকলৰ কাৰণে আমি কেইটামান কথা কৈ যাম বুলি ভাবিছোঁ। লগতে সময়ো বেছি নাই, কাৰণ 2টা বাজিলেই। এতিয়া আমি আহিছোঁ ভাগৱত, শ্ৰীমদ ভাগৱত। শ্ৰীটো আমাক জীৱন্তক বুজাইছে, মদটোৱে মদ প্ৰকাশ কৰিছে। কাৰ মদ? ভূতৰ মদ, ভোগৰ মদ, বিদুৰৰ মদ, মৈত্ৰেয়ৰ মদ, এই মহা ঋষিসকলৰ মদ প্ৰকাশ হৈছে। ভাৱটোৱে ভাবিবলৈ কৈছে, ভাৱৰ পৰাই কি হ'ব? গড়টোৱে জ্ঞানৰ কথা কৈছে। ওৱৰটোৱে কি বুলি কৈছে? ৱকাৰং বৈষ্ণৱ জ্ঞানম, ই এটা নিশ্চয় বৈষ্ণৱ জ্ঞান। তত্ত্বৱে ইয়াত এটা নিশ্চয় তত্ত্ব আছে। 335টা অধ্যায়, 5,54,000 শব্দ, 10টা লক্ষণ, 12টা স্কন্ধ, 18,000 শ্লোক, এই হৈছে ভাগৱতৰ সমষ্টি। প্ৰভু ভগৱন্তই